बरायबाय लोगोफोर नोंथांमोन साफ्रोमखौबो आंनि नैबे मोनसे गोदान ब्लगाव दिनै आङो नोंथांमोननि थाखाय मोनसे गोदान ब्लग लाबोनो हास्थायदों लोगोफोर दिनैनि बे ब्लगानो जागोन जोंहा मा होनना बुङो पाम सानडेनि ब्लग आङो लाबोनो सानदों आरोना लोगोफोर मानो होनना बुङोब्ला दिनै नैबे पाम सानडेयाव जोंनि बर' ख्रिस्टियानफोरा माबायदि फालियो आरो माबायदि इसोरखौ सिबियो बिनि बागै आङो नोंथांमोननो दिन्थिलांनो नाजागोन बेनो जाबाय जोंनि गलमा मण्डलिनि जि पाम सानडे फालिनाय हाबाफारि आङो बेखौ नोंथांमोननो गुवारै दिन्थिलांनो हास्थायगोन लोगोफोर नोंथांमोना नायलांबाय थादो आरोना दे अब्ला फैदो लोगोफोर आंजों लोगोसे आङो दायो सिंनि जि हाबाफारि बेफोरखौ नोंथांमोननो गुवारै दिन्थिलांनो आङो हास्थायगोन लोगोफोर आरो जोङो बेयाव इसोरनि बाथ्रा जोङो सोलोंगोन आरो जोङो बिदिनो इसोरखौ बाख्नायनाय सिबिनायजों लोगोसे बिदिनो इसोरनि गाहाम बाथ्राखौ जोङो सोलोंगोन आरो मिथिगोन आरो बे खिजुर फार्मनि जि बागै जोंनि गाहाय आलासिया बुंथिगोन बेखौ जोङो मिथिनानै लानो फैदो लोगोफोर बिदिब्ला आंजों लोगोसे आङो दायो सिङाव हाबलांनोसै नोंथांमोनाबो फैफाबाय थादो दायो आङो सिंनि नुथायखौ दिन्थिलांगोन जाहा नै बिदि साजायनाय जादों खिजुर बिलाइ आरो बिबारनि गेजेरजों सिङाव हाबला नोंसोरो सिङाव हाबला फैदो खाथिबाय थानाङा दे আৰু গলমা বাপ্তিস্ম মণ্ডলী সকলো বিশ্বাসী
অন্তলৈকে মই পঢ়িম। পাছে তেওঁ ধৰ্মধামত সোমাই তাত বেচোতাবিলাকক বাহিৰ কৰিবলৈ ধৰি সিহঁতক ক'লে, লেখা আছে মোৰ প্ৰাৰ্থনাৰ ঘৰ হ'ব, কিন্তু তোমালোকে তাক ডকাইতৰ গুহা কৰি লাহক। তেতিয়াৰে পৰা তেওঁ নিতৌ ধৰ্মধামত উপদেশ দি আছিল। তাতে প্ৰধান পুৰোহিত, অধ্যাপক আৰু প্ৰধান লোকসকলে তেওঁক বিনষ্ট কৰিবলৈ চল বিচাৰিলে, কিন্তু সকলো মানুহ তেওঁৰ কথা শুনিবলৈ বৰকৈ মন দি থকাত তেওঁবিলাকে কি কৰিব পাৰিব তাৰ একো নিশ্চয় কৰিব নোৱাৰিলে। এয়া হৈছে পবিত্ৰ ঈশ্বৰৰ বাক্য। এই বাক্যৰ দ্বাৰা ইয়াত থকা সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক। আমি প্ৰাৰ্থনা কৰিম। পবিত্ৰ সৰ্বশক্তিমান মহান প্ৰেমময় ঈশ্বৰ, আজি গোটেই পৃথিৱীৰ বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে জেৰুজালেম মন্দিৰ পৰিষ্কাৰ কৰিবৰ কাৰণে তোমাৰ যি অন্তিম শেষ পৰিচৰ্যা গোটেই মানুহৰ কাৰণে, পৃথিৱীৰ মানুহৰ কাৰণে, গোটেই পৃথিৱীৰ মানুহৰ কাৰণে নিজৰ জীৱন আহুতি দিয়াৰ ঠিক 5 দিনৰ আগত জেৰুজালেম মন্দিৰ পৰিষ্কাৰ কৰিবৰ কাৰণে যোৱা এই দিনক আমি সময়ত কৰিছোঁ। লৰ্ড, আমি সময়ত বিশেষকৈ প্ৰাৰ্থনা কৰিছোঁ, আজি পৃথিৱীৰ তোমাৰ বিশ্বাসী সকলে বিভিন্ন ঠাইত এইদৰে আজি এই দিন সোঁৱৰণ কৰিছোঁ, আৰু আজিও এই গলমা বাপ্তিষ্ট মণ্ডলীও এইদৰে আমি সোঁৱৰণ কৰিবলৈ, যিসকলক এই মণ্ডলীৰ বিশ্বাসীবিলাকক যিদৰে প্ৰভু ইয়াত তোমাৰ বাক্য শিকিবলৈ, শুনিবলৈ, তোমাৰ গৌৰৱ কৰিবলৈ যি সুবিধা তুমি সকলোৰ কাৰণে দিছে, ইয়াক তোমাৰ গৌৰৱৰ কাৰণে দিবলৈ আজি সময়ত যিসকলে উপস্থিত হৈছে সকলোৰে জীৱনৰ অৱস্থা প্ৰভু তুমি জানে। আমি এইখন প্ৰাৰ্থনা কৰিছোঁ তোমাৰ এই বিশ্বাসীবিলাকৰ সন্মুখত গ্ৰহণ কৰা নাই, তেওঁলোকক আজিয়েই সময় থাকোঁতে গ্ৰহণ কৰিবলৈ তুমি উপায় দিয়া। অন্তৰত তুমি স্পৰ্শ কৰি তুমি কথা কোৱা। এই সময় আমি তোমাৰ হাততে অৰ্পণ কৰি প্ৰাৰ্থনা নাচৰিতে যীশু নামত কৰিছোঁ, আমেন। যোখন এইদৰে যিবিলাকত দিয়া হৈছে, আৰু যিটা নেকি পাম চানডেৰ সময়ত বিভিন্ন ঠাইত বিভিন্ন ধৰণে এইদৰে চেলিব্ৰেশ্যন কৰিছে, আৰু কিছুমান ঠাইত এই পাম চানডেৰ দিনা ৰেড কালাৰৰ আৰু পাৰ্পল কালাৰৰ তেনেকুৱা ড্ৰেছ পিন্ধে, আৰু এইদৰে কি বুলি কয়, ৰেড আৰু নহ'লে পাৰ্পল কালাৰৰ তেনেকুৱা ড্ৰেছ পিন্ধে, আৰু এইদৰে খিজুৰ পাত আনি যীশু যেতিয়া নেকি জয় যাত্ৰা কৰিছিলে ৰাস্তাত এইদৰে দিছিল। আৰু কিছুমানে এতিয়াও বিশ্বাস কৰে, আৰু এই খিজুৰ পাতবিলাক প্ৰগ্ৰামৰ শেষত ঘৰত নিফালে টেবুলত নহ'লে চেলবিলাকত মনত পেলাবৰ কাৰণে ৰাখি থয়, তেনেকুৱা ধৰণৰ আজিও কৰে। পাম চানডেৰ অন্য এটা নাম 6 Sunday of Land বুলি কৈছে, ঋণৰ জ্যেষ্ঠ দেওবাৰ, তেনেকুৱা এটা নাম কোনোবাবিলাকে কৈছে। আৰু পাম চানডে ক'বলৈ গ'লে আমি সকলোৱে জানো ভিক্টৰী অভাৰ ডেথ, মৃত্যুক জয় কৰা। ঠিক ইষ্টাৰ চানডেৰ 5 দিনৰ আগত বা এসপ্তাহৰ আগত, 5 দিনৰ আগত এইদৰে তেওঁ জেৰুজালেম মন্দিৰ চাফা কৰিবলৈ, পৰিষ্কাৰ কৰিবলৈ গৈছিল। এই ঘটনাটো হৈছিলে প্ৰায় 4th century, 4 চনৰ ঘটনা, 4th century বুলি কোৱা হৈছে। আৰু যীশু যে ক্ৰুচিফাইড হ'ব গোটেই পৃথিৱীৰ মানুহৰ কাৰণে, পাপৰ পৰা মুক্তি দিবৰ কাৰণে তেওঁ যে নিজৰ প্ৰাণ আহুতি দিব লাগিব, আৰু সেইকাৰণে তেওঁ আজি এইদৰে শান্তিৰ ৰজা
শান্তি ৰজা নিজকে শান্তি ৰজা হিচাপে কৰি দেখুৱাবৰ কাৰণে তেওঁ এইদৰে আহিছিল। হুলস্থুল এটা পৰিৱেশৰ সময়ত তেওঁ এইদৰে জেৰুজালেমলৈ যাত্ৰা কৰিছিল। কিহৰ ওপৰত উঠি? গাধ পোৱালি এটাত উঠি পেলাই তেওঁ এইদৰে যাত্ৰা কৰিছিল। আমি লোকে লিখা আমি পঢ়িছোঁ, মেথিয়ত পঢ়িছোঁ, মাৰ্কত চাইছোঁ, আৰু এইদৰে জোহনতো আছে। আৰু ইয়াৰ পৰা আমি গম পাওঁ যে জখৰিয়াত যি প্ৰফেচি কৰা হৈছিলে, ভৱবাণী দিয়া হৈছিল, তাক ফুলফিলমেণ্ট কৰিবৰ কাৰণে বা সম্পূৰ্ণ কৰিবৰ কাৰণে যীশু এইদৰে জেৰুজালেম যাত্ৰা কৰিবলৈ কৰিছিল। জানিলে হয় আমাৰ সভাত আমি এটা অসুবিধা পালো হয়। কিমান ৰান্ধিবলৈ জনা মানুহ আছে, আৰু চব ফালৰ পৰা যেনেকুৱা যি ধৰণৰ মানুহ লাগে এই গলমা মণ্ডলীত আছে। আপোনাক ঈশ্বৰে ব্যৱহাৰ কৰিবলৈ বিচাৰিছে। কোনোবা আছে নেকি আজিও যীশুক ত্ৰাণকৰ্তা ৰূপে নিজৰ ব্যক্তিগত হিচাপে তেওঁক গ্ৰহণ নকৰা? আজিও আছেনে? এতিয়াই সময় তেওঁক গ্ৰহণ কৰাৰ, এতিয়াই সময়। আপুনি যদি এৰি দিয়ে, নিজকে যদি এৰি দিয়ে, তেওঁ আপোনাৰ হৃদয়ত হয়তো টকৰিয়াই আছে। মানুহবিলাকে তেওঁক অনাৰ দিছিল, ৰেচপেক্ট দিছিল। তেওঁ যেতিয়া নেকি আনিবলৈ গৈছিল যে এইটো প্ৰভুক প্ৰয়োজন আছে, তেতিয়াই লগে লগে সেই পৰিয়ালে ৰেচপেক্ট দিছিল, অনাৰ দিছিলে। ৰাস্তাত তেওঁ অহাৰ লগে লগে গোটেইবিলাকে কাপোৰ আৰু এইদৰে খেজুৰ পাত পাৰি দিছিলে। যীশুক ইমান সন্মান দিছিল। বিচাৰি যোৱাৰ লগে লগে শিষ্যবিলাকক এৰি দিলে। তেনেকৈ যদি ঈশ্বৰৰ প্ৰয়োজন হয়, তেতিয়াহ'লে আপুনি এৰি দিবনে তেওঁৰ পৰিচৰ্যাৰ কাৰণে? তেওঁৰ পৰিচৰ্যা গাধৰ ওপৰত উঠাটো আমি দেখা পাওঁ যে ইমান এটা বোজা, সাধাৰণ এটা গাধ পোৱালি বোজা, হেভি এটা তেওঁ বাৰ্ডেন লৈ এইদৰে তেওঁ আগুৱাই যাব লগা হৈছে। শান্তিৰ যাত্ৰাৰ কাৰণে এইদৰে তেওঁ যাব লগা হৈছিল। আৰু ইয়াকে বুজাই যে আমি তেওঁৰ পৰিচৰ্যা কৰিবলৈ গ'লে হ'লে অনেক কি আছে? বোজা আছে, কষ্ট আছে, সমস্যা আছে। এইবোৰৰ জয় আছে, ভিক্টৰী আছে, আৰু যীশুৱে জয় কৰি দেখুৱাইছে। लिगेर जोब्बाय जोंहा दायो नै मा होनना बुङो, आङो जोंनि गलमा मण्डलीनि मेम्बारफोरखौ खनसे नोंथांमोननो दिन्थिनो हास्थायदों। जोंनि गलमा मण्डलीयाव बेसेबां सोद्रोमाफ्रा बाहागो लाफैयो नोंथांमोना नायना लादो आरोना। फाइनालि जोंहा दायो जिथुनिखि दिनैनि पाम सानडे बे हाबाफारिया जोब्बाय। दायो नायदो आरोना जोंनि गलमा मण्डलीनि सोद्रोमाफोरखौ। माने गोबां सोद्रोमाफोर दङ जोंनि गलमा मण्डलीयावबो। आइजोफोरा न'आव ओंखारखांजोबाखै बावाखै। बेनिफ्राय आरो जोंहा बर'फोर दङ। नोंथांमोना नुनो मोनदों बेसेबां सोद्रोमाफोर दङ नै।